অসমত বসবাস কৰা সকলো থলুৱা অসমীয়াক মই ক'ব বিচাৰোঁ যে অসমখনত আমি আমাৰ অসমীয়া লোকসকল যিসকল অসমৰ স্থায়ী বাসিন্দা, অসমৰ যিসকল থলুৱা, যিসকল অসমৰ ভূমিপুত্ৰ, আমি বহুত নম্ৰ। তাৰমানে আমি সকলোকে অসমত জেগা দিওঁ, সকলোকে মৰম চেনেহ দি কিনি ইয়াত থাকিব দিওঁ, হয় না? তাৰ পাছত ইয়াত এনেধৰণৰ ব্যৱসায় কৰিব দি, ইয়াত থাকিব দি, ইয়াতে ঘৰ বাৰী বনাব দি, ইয়াতে আমি সুবিধা দি তেখেতসকলক থাকিব দিওঁ। তাৰ পাছত কি হয়, তাৰমানে লাহে লাহে অসমখনক সিহঁতৰ নিজৰ বাপেৰৰ ঘৰ লিখীয়া লাগে, মানে সিহঁতৰ বাপেৰৰ মানে জেগা লিখীয়া লাগে। গম পাইছ? অসমত বসবাস কৰা লোকসকল এনেকুৱা হয়, যিসকল বাহিৰৰ পৰা অসমত আহিছে তেখেতসকল অসমক এনেকুৱা ভাবে, ইয়াত আহি যেনে তেনে ঘৰ এটা পাতি লোৱাৰ পাছত, থকাৰ পাছত অসমখনক তাৰমানে ইহঁতে বাপেৰৰ লিখীয়া লাগে। তাৰমানে তাৰ কাৰণে এতিয়া কাৰ্বি আংলঙত সেই ঘটনা ঘটিছে। কাৰ্বি আংলঙত কি কৈছে? কাৰ্বি গো বেক, চাইনিজ গো বেক। যেনিবা যিসকল অসমত বসবাস কৰা এছ টি লোকসকলক, আমি বিশেষকৈ অসমত থকা এছ টি লোকসকল বগা নহয় জানো, চাইনিজ লিখীয়া দেখে, সেইকাৰণে আমাক চাইনিজ গো বেক বুলি কয় ইহঁতে। যেনিবা আমি চাইনিজে হওঁ, ঠিক আছে, কিন্তু এইটো আমাৰ জেগা হয়। আমাক চাইনিজ লিখীয়া দেখিলেও এইটো আমাৰ জেগা হয়, এইটো আমাৰে মাটি হয়। আপোনালোকে জ্বৰ হয় তাত যাওক, যাই তাত থাককহি। গম পাইছ? অসমত আহি কিনি আকৌ চাইনিজ গো বেক কিবা কিবি কৈ থাকিব নালাগে। এইবিলাক এনেধৰণৰ কথা কয় আপোনালোকে নিজৰ তাতে বিপদ মাতি লোৱা লিখীয়া হয়। গম পালে? আমি নিজৰ অধিকাৰ, নিজৰ ভূমি, নিজৰ মাটি হেৰাই কিনি আমি ইমানখিনি প্ৰব্লেমত আছোঁ। সেইকাৰণে আমি চৰকাৰক মাত মাতিছোঁ, সেইকাৰণে আমি চৰকাৰক এইবিলাক দাবী জনাইছোঁ। চৰকাৰে শুনা নাই, সেইকাৰণে এইবিলাক যিকেইটা ঘটনা সংঘটিত হৈছে, এইকেইটা ঘটনা ঘটি আছে। এইবিলাক চৰকাৰৰ ভুল, চৰকাৰে নকৰা কাম, চৰকাৰে নেদেখা কাম আমি অসমৰ বাসিন্দাই দেখাই দিছোঁ এইবিলাক কাম কৰক বুলি। চৰকাৰে যেনিবা বেলেগ কামত ব্যস্ত হৈ আছে, দেখা পোৱা নাই, তেওঁতো আমি দেখাই দিছোঁ ন, বাহিৰৰ পৰা লোকসকলক অসমৰ পৰা বাহিৰ কৰক বুলি আমি দেখাই দিছোঁ। এইবিলাক কাম কৰিব লাগে চৰকাৰে কৰা নাই, এইটো চৰকাৰৰ ভুল হয়। তাৰ পাছত যিসকল কাৰ্বি আংলঙত কাৰ্বি গো বেক, চাইনিজ গো বেক বুলি কোৱা লোকসকলক সমৰ্থন কৰিছে, তেখেতসকলকো মই ক'ব বিচাৰোঁ, আপোনালোকে এইবিলাকক সমৰ্থন কৰি কিনি শান্তিত থাকিব নাপাবি। চিধা কৈ দিছোঁ, আমি অসমৰ যিসকল ভূমিপুত্ৰ তেখেতসকল বহুত নম্ৰ। মই জনা হিচাপততো তাৰ ভিতৰত অসমৰ যিসকল এছ টি লোকসকল তেখেতসকল বেছি নম্ৰ, বেছি মৰমীয়াল, দয়ালু, চবকে মৰম কৰে, চবকে দয়া, তাৰমানে মাতি দিব, নিজৰ আইডেণ্টিটি, নিজৰ কালচাৰ এইবিলাকো এৰি বেলেগ কালচাৰ পোৱালি লোৱাত বহুত তাৰমানে আমাৰ এছ টি মানুহবিলাকে বহুত তীব্ৰ, তাৰমানে জলদিকে হৈ যায়। যিসকল এতিয়া এছ টি লোক আছে, এছ টি সকলে বেছিভাগ এতিয়া বেলেগ ধৰ্মত সোমোৱা, বেলেগ কালচাৰত সোমোৱা দেখা পাবি অসমত। গম পালি? ক'ৰবাত যেনিবা এছ টি নোহোৱা যিসকল জেনেৰেল মানুহ, তেখেতসকলে খ্ৰীষ্টানত সোমোৱা বা বেলেগ ধৰ্মত সোমোৱা এনেধৰণৰ কথা শুনি পাব না? ক'তো শুনি নাপাবি। আমাৰ এছ টি মানুহবিলাকে ইমান নম্ৰ, ইমান জল্দিকে তাৰমানে ব্ৰেইন ৱাছ হয়, জল্দিকে তাৰমানে এছ টি মানুহবিলাকক ফুচলাব পাৰি। গম পাইছ? নিজৰ মাটি হেৰাইছে, নিজৰ আইডেণ্টিটি হেৰাইছে। আমাৰ এছ টি ছোৱালীবিলাকক বিয়া পাতিব, সম্বন্ধ বনাই ল'ব, তাৰ পাছত গোটেই ঘোলমিল হৈ যাব। আৰু ইমানেই যে দয়ালু, ইমানেই যে মৰম থকা মানুহ অসমৰ অসমীয়াসকল, এই কথা আমাৰ এতিয়া বিপদ মাতি আনিছে। আমি এতিয়া
এইবিলাক চাব নালাগিব, কাকবা মৰম কৰিব নালাগিব। যিসকল বাহিৰা তাক বাহিৰ বনায়ে ৰাখিব লাগিব, জেগা দিব নালাগিব। এতিয়া অসমখন বাচি ৰাখিব। অসমত থকা লোকসকল এতিয়া নিজৰ জেগাতে নিজে পুলিচৰ গুলি খাইছোঁ, পুলিচৰ লাঠি খাইছোঁ। তাৰপাছত আৰু কি কৰিম? আৰু আইন কানুন, নিয়ম কানুন সেইবিলাকতো কি? অকল সংবিধানতহে লিখা আছে। আৰু সংবিধানত অকল আইনকেইটা লিখি ৰখা হৈছে। SC/ST আইন হওক, কিবা এটা আইন হওক, সেইকেইটা অকল সংবিধানতহে লিখা আছে। আৰু এইকেইটা এতিয়া বাহিৰত নহয়, বাহিৰত চৰকাৰে যি ভাবে এইটোহে হয়। সংবিধানত লিখা যিবিলাক আইন হয় এইবিলাক নচলে। আৰু এতিয়া চলে অকল চৰকাৰে কি ভাবে, চৰকাৰে কি কৰিব বিচাৰে এইটোৱে ভাবে। কাৰণ সংবিধানটো সংশোধন কৰিব পাৰি, সংবিধানখন সংশোধন কৰি দিয়া, সংবিধান সংশোধন কৰি কিনি চৰকাৰে যি ভাবে তাকে কৰা, এইটোৱে কৰিব পাৰি। আৰু আইন বুলি আৰু একো নাই। আৰু সংবিধানখন সংশোধন কৰিলেই হৈ গ'ল, চৰকাৰে যি ভাবে তাকে কৰিব পাৰে। এতিয়ালৈকে এনেধৰণৰ কাম নোহোৱাকৈ আছে না, যে সংবিধানখনত এই কাম কৰা অপৰাধ, এই কাম কৰা মানা আছে, বাধা আছে, এনেধৰণৰ কিবা কাম এতিয়ালৈকে নোহোৱাকৈ আছে না এই পৃথিৱীখনৰ নহয়, ভাৰতখনৰ সংবিধান। যেতিয়া ভাৰতৰ কথা ক'ব বিচাৰোঁ, ভাৰতত এনেধৰণৰ ঘটনা, এনেধৰণৰ কাম নোহোৱাকৈ আছে না, যি কাম মানে সংবিধানত লিখা আছে এই কাম কৰা অপৰাধ, এই কাম কৰিব নাপায়, এনেধৰণৰ কথা নাই। সংবিধানখন অকল কিতাপৰ ভিতৰতহে আবদ্ধ হৈ আছে, সংবিধানখন ক'তো লাগু হোৱা নাই। ধন্যবাদ ভিডিঅ'খন ইয়ালৈকে চোৱাৰ কাৰণে।